ফ্ৰেণ্ডছ, আপোনাৰ মোবাইল নম্বৰ যদি বেংকত ৰেজিষ্টাৰ্ড কৰা নাই আৰু আপুনি ঘৰতে বহি যদি আপোনাৰ মোবাইলৰ জৰিয়তে জানিব বিচাৰে যে আপোনাৰ বেংক একাউণ্টত কিমান টকা আছে বা জনধন যোজনাৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই বা ফ্ৰী গেছ চিলিণ্ডাৰৰ টকা আপোনাৰ একাউণ্টত সোমাইছে নে নাই, এই সকলোবোৰ কেনেদৰে নিজৰ মোবাইলেৰে এটা মিছ কল মাৰি জানিব পাৰি, ইয়াৰ বিষয়ে সবিশেষ কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। ফ্ৰেণ্ডছ, আপোনাৰ ফোনটো কিপেড বা এণ্ড্ৰইড যিকোনো এটা মোবাইল হ'লেই হ'ল, মাত্ৰ এটা মিছ কল মাৰি আপোনাৰ বেংক একাউণ্টত কিমান টকা আছে আৰু কিমান টকা সোমাইছে সকলোবোৰ চাব পাৰিব। আপোনাৰ একাউণ্ট যি বেংকতে নাথাকক কিয়, মাত্ৰ এটা মিছ কল মাৰি সকলো তথ্য ঘৰতে বহি চাব পাৰিব। তাৰ বাবে প্ৰথমতে এটা নম্বৰত মিছ কল মাৰিব লাগিব। প্ৰথমতে SBI বেংকৰ বিষয়ে ক'বলৈ গৈ আছোঁ। বাকী বেংক হ'লে কোনটো নম্বৰত ডায়েল কৰিব লাগিব, অৰ্থাৎ কোনটো নম্বৰত মিছ কল মাৰিব লাগিব, সেই বিষয়ে ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। তাৰ পৰা বেংক অনুসৰি নম্বৰটো লৈ মিছ কল এটা মাৰিব। SBI বেংকত একাউণ্ট থকা সকলে মিছ কল মাৰিব এইটো নম্বৰত 09227366666। কিন্তু এটা কথা মনত ৰাখিব, বেংক একাউণ্ট খোলোতে যিটো নম্বৰ দিছিলে সেই নম্বৰটোৰে মিছ কল মাৰিব এই নম্বৰটোত। বলক দেখুৱাই আছোঁ আপোনালোকক কেনেদৰে কৰিব লাগে। মিছ কল মৰা কিছু সময়ৰ পাছতে এটা মেছেজ আহিব। চাওক, মোলৈ মেছেজ এটা আহিছে। মেছেজটো অ'পেন কৰি চাওঁচোন মেছেজত কি আছে। মেছেজত লিখা আছে, "Dear customer, your mobile number is not registered for this facility. To register for SBI Quick Facility, send a SMS REG account number to 09223488888." অৰ্থাৎ মোবাইল নম্বৰটো ৰেজিষ্টাৰ্ড কৰা নাই আৰু এইটো সুবিধা পাবলৈ প্ৰথমতে মোবাইল নম্বৰটো ৰেজিষ্টাৰ্ড কৰিব লাগিব। ৰেজিষ্টাৰ্ড কেনেকৈ কৰিব লাগে চাওঁ বলকচোন। ৰেজিষ্টাৰ্ড কৰিবলৈ SMS কৰিব লাগিব এনেদৰে। মেছেজ বক্সত লিখিব কেপিটেল লেটাৰত REG আৰু এটা স্পেচ দিব। তাৰ পাছতে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব আৰু চেণ্ড কৰিব এইটো নম্বৰলৈ। নম্বৰটো হৈছে 09223488888। মেছেজটো চেণ্ড কৰাৰ কিছু সময়ৰ পাছতে সফলতাৰে ৰেজিষ্টাৰ্ড কৰা হ'ল বুলি মেছেজ আহিব আৰু সফলতাৰে ৰেজিষ্টাৰ্ড কৰা হ'ল বুলি মেছেজটো অহাৰ পাছতে এটা নম্বৰত মিছ কল মাৰিব। মিছ কল মৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত কিমান টকা আছে, কিমান টকা সোমাইছে সকলো ডিটেইলছ ওলাই পৰিব। বলক কেনেদৰে কৰিব লাগে দেখুৱাই আছোঁ। আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ্ড হোৱাৰ পাছত মিছ কল মাৰিব এইটো নম্বৰত। নম্বৰটো হৈছে 09223866666। The person you are calling is not answering. Please call again later. মিছ কল মৰা কিছু সময়ৰ পাছতে এটা মেছেজ আহিব আৰু সেই মেছেজটোতে আপোনাৰ একাউণ্টৰ সকলো ডিটেইলছ ওলাই পৰিব। কিমান টকা আছে, কিমান টকা সোমাইছে সকলোবোৰ দেখা পাব। চাওকচোন, মোলৈও এটা মেছেজ আহিছে। মেছেজটো আপোনালোকে নিশ্চয় দেখা পাইছে, বেয়া নাপাব কিছুমান ব্লাৰ কৰি ৰখাৰ বাবে। আপোনালোকে মেছেজত নিশ্চয় দেখা পাইছে তাৰিখ আৰু সময়টো। তাৰিখটো হৈছে 10 এপ্ৰিল 2020 আৰু সময়টো হৈছে পুৱা 8:36। আৰু এটা কথা মনত ৰাখিব, বৰ্তমান যিবোৰ কৰি দেখুৱালোঁ সেইটো অকল ষ্টেট বেংক অৱ ইণ্ডিয়া বেংকৰহে কৰি দেখুওৱা হৈছে। অন্য বেংকৰ একাউণ্ট হ'লে কোনটো নম্বৰত মিছ কল মাৰি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব বেংক অনুসৰি সেই নম্বৰবোৰ মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনাৰ বেংক অনুসৰি নম্বৰটোত মিছ কল মৰা পাছত কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগিব সেইটো মেছেজতে উল্লেখ কৰি দিব আৰু তেনেদৰে ৰেজিষ্টাৰ্ড কৰি মিছ কল মাৰিলে আপোনাৰ একাউণ্টৰ ডিটেইলছ ওলাই পৰিব। আৰু এটা কথা মনত ৰাখিব, বেংক একাউণ্ট খোলোতে যিটো নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰহে ব্যৱহাৰ কৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় সকলোৱে এনেদৰে নিজৰ বেংক ডিটেইলছ চাব পাৰিব বুলি। লগতে সৰু এটা অনুৰোধ, ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব আৰু গ্ৰুপবোৰত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুন চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।